কেৰাহীত তেল দি দিলোঁ, পিঁয়াজ, নহৰু, আদা নহৰু কেঁচা গোন্ধখিনি নোযোৱালৈকে ভাজি থাকিব। তাৰপাছত মাংসখিনি দি দিব। তিলৰ মাংস বনাওঁতে ইমান এটা মছলাৰ প্ৰয়োজন নহয়, সেইকাৰণে মই ইয়াত ধনিয়া পাউডাৰৰ লগত ধুনীয়াকৈ মাংসখিনি মিহলি কৰি ল'লোঁ। এতিয়া মাংসখিনি 10 পৰা 12 মিনিটলৈকে আপোনালোকে হাই ফ্লেমত ভাজি ল'ব। জলকীয়া দি দিব। মাংসখিনি যেতিয়া তেল এৰিব তেতিয়া আপোনালোকে খুন্দি ৰখা তিলখিনি অকণমান পানী দি কেনে ইয়াত যোগ কৰি দিব। সোৱাদ অনুসৰি নিমখ অকণমান পানী দি দিছোঁ। ফ্ৰাই কৰি খাই ভাল পাওঁ বাবে পানী অকণমান দিছোঁ। আপোনালোকে যদি ঝোল খাই ভাল পায় তেতিয়াহ'লে পানী অকণমান বেছিকৈ দি দিব। তাৰপাছত 10 মিনিট সময় উতলাই ল'ব।